মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে বানান বিষয়ৰ বিভিন্ন ক্ৰিয়াকলাপ কৰিবলৈ শিকিছা। আজি আমি তেনে এটি ক্ৰিয়াকলাপ কৰোঁচোন আহা। আজি আমি বাকচৰ ভিতৰত থকা বিভিন্ন আখৰেৰে নদী, চৰাই, মাছ, ফুল, ফল আদিৰ নাম সাজিবলৈ শিকিম। প্ৰথমে চোৱা, বাকচৰ ভিতৰত থকা আখৰবোৰেৰে 4টা আখৰেৰে গঠন হোৱা আমি 4খন নদীৰ নাম লিখিব লাগে। আমি যদি ইয়াৰ পৰা নদীৰ নাম লিখোঁ, সেই নদীৰ নামকেইটা কি হ'ব? পুঠিমাৰী, বুঢ়াদিয়া, ধনশিৰি আৰু গদাধৰ। এইবাৰ চোৱা, বাকচত থকা এই আখৰকেইটাৰে আমাক 4টা আখৰেৰে গঠন হোৱা 4টা চৰাইৰ নাম যদি লিখিবলৈ দিয়ে, আমি কি চৰাইৰ নাম লিখিম? বুলবুলি, পাটমাদৈ, সখীয়তী আৰু মাছৰোকা। এইবাৰ চোৱা, এই আখৰকেইটাৰে আমাক 4টা আখৰেৰে গঠন হোৱা 4বিধ মাছৰ নাম লিখিবলৈ যদি দিয়ে, আমি কি মাছৰ নাম লিখিম? দৰিকণা, বৰিয়লা, খলিহনা আৰু খালৈ ভাঙি। এইবাৰ 4টা আখৰেৰে গঠন হোৱা 4বিধ ফুলৰ নাম আমাক লিখিবলৈ দিয়া হৈছে। তেতিয়া আমি এই আখৰবোৰৰ পৰা কি ফুলৰ নাম পাম? কৃষ্ণচূড়া, সূৰ্যমুখী, গুটিমালি আৰু পাৰিজাত। একেদৰে এই আখৰকেইটাৰে এইবাৰ যদি আমাক 4টা আখৰেৰে গঠন হোৱা 4বিধ ফলৰ নাম লিখিবলৈ দিয়ে, তেতিয়া কি লিখিব লাগিব? পনিয়ল, তৰমুজ, আনাৰস আৰু নাচপতি। শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় এই ক্ৰিয়াকলাপটো বুজি পাইছা। ইয়াত কেইটামান মন কৰিবলগীয়া কথা আছে। চোৱা যে বাকচত থকা একোটা আখৰ আমি এবাৰহে ব্যৱহাৰ কৰিব পাৰিম আৰু প্ৰতিটো বস্তুৰ নাম বুজোৱা যিবোৰ শব্দ, সেই শব্দবোৰৰ বানানবোৰ আমি শুদ্ধকৈ জনা উচিত। ইয়াৰ বাবে আমি শব্দৰ ভাণ্ডাৰ বঢ়াব লাগিব। আৰু ইয়াত যেনেকৈ আমি 4টা আখৰেৰে গঠন হোৱা বস্তুৰ নাম লিখিছোঁ, তোমালোকে সেইদৰে 3টা বা 5টা আখৰেৰে গঠন হোৱা বিভিন্ন ফুলৰ নাম, জন্তুৰ নাম, ঠাইৰ নাম এইবিলাকো সাজি উলিয়াব পাৰিবা। গতিকে তোমালোকে সেয়া নিজে চেষ্টা কৰিবা।